ডিয়াৰ ষ্টুডেণ্ট, আন এটা নতুন ভিডিঅ'ৰ জৰিয়তে তোমালোক সকলোকে মোৰ চেনেললৈ ৱেলকাম জনাইছোঁ আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ' আগবঢ়াইছোঁ ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে, যিহেতু খুব সোনকালে ছেকেণ্ড ইউনিট টেষ্ট আৰম্ভ হ'ব। সেয়েহে ছেকেণ্ড ইউনিট টেষ্টৰ প্ৰতি হেল্পফুল হোৱাকৈ মই প্ৰিভিয়াছ ইয়েৰৰ এখন ছায়েন্সৰ কুৱেশ্যন পেপাৰ আগবঢ়াইছোঁ ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে। ইতিমধ্যে মই ছেকেণ্ড ইউনিট টেষ্টৰ চিলেবাছত যি দুটা চেপ্টাৰ আছে তাৰ MCQ আগবঢ়াইছোঁ। যদি তোমালোকে চোৱা নাই, ভিডিঅ' দুটা চাই ল'বা, মই ডেছক্ৰিপশ্যনত লিংক দি দিওঁ। আৰু তোমালোকৰ স্কুলত যেতিয়া ছেকেণ্ড ইউনিট টেষ্টৰ এক্সাম আৰম্ভ হ'ব, কুৱেশ্যন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰত দিবলৈ নাপাহৰিবা। তো তেতিয়াহ'লে ইম্পৰ্টেণ্ট ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাবা আৰু দৰকাৰী কথাবোৰ নোট কৰি যাবা। কুৱেশ্যন নম্বৰ 1ত কেইটামান আমাক MCQ দিছে। তাৰে যিটো ফাৰ্ষ্ট কুৱেশ্যনটোত দিছে যে শ্ৰেণী বিভাজনৰ বৰ্গীকৰণৰ ক্ষুদ্ৰতম একক কি? আমাক অপশ্যনসমূহ দিছে 1 গণ, 2 প্ৰজাতি, 3 গোত্ৰ, 4 বৰ্গ। শ্ৰেণী বিভাজনৰ আটাইতকৈ ক্ষুদ্ৰতম এককটো হৈছে প্ৰজাতি। ইয়াৰ ওপৰত পৰ্যায়ক্ৰমে গণ, গোত্ৰ, বৰ্গ, শ্ৰেণী আছে। তো ইয়াতে অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 2 প্ৰজাতি। নেক্সট কুৱেশ্যন নম্বৰ বিটোত দিছে এভোগাড্ৰৰ সংখ্যা হৈছে, আমাক ইয়াত যি ABCD 4টা অপশ্যন দি দিছে, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন 1 6.022 × 10⁻23। লগতে তোমালোকে মনত ৰাখিবা এভোগাড্ৰৰ সংখ্যা হৈছে যিকোনো এটা পদাৰ্থৰ 1 মলত থকা কণাৰ সংখ্যা। এই নাম্বাৰটো সকলো পদাৰ্থৰ ক্ষেত্ৰতে ছেম হয় আৰু ইয়াৰ মানটো হৈছে 6.02 × 10⁻23। নেক্সট কুৱেশ্যন নম্বৰ চিটোত সুধিছে উদ্ভিদ ৰাজ্যৰ অন্তৰ্গত কোনবোৰ উদ্ভিদক উভচৰ উদ্ভিদ বুলি কোৱা হয়? অপশ্যন 1 শেলাই, অপশ্যন 2 ঢেকীয়াজাতীয় উদ্ভিদ, অপশ্যন 3 মছজাতীয় উদ্ভিদ আৰু অপশ্যন 4 নগ্নবীজী উদ্ভিদ। তো ইয়াত আমাক যি ABCD 4টা অপশ্যন দি দিছে, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 3 মছজাতীয় উদ্ভিদ, অৰ্থাৎ মছজাতীয় উদ্ভিদক উভচৰ উদ্ভিদ বুলি আখ্যা দিয়া হয়। আৰু ইয়াৰ এক্সাম্পল হ'ব ফিউনেৰিয়া, মাৰ্কেনচিয়া ইত্যাদি। মনত ৰাখিবা। কুৱেশ্যন নম্বৰ ডিটোত দিছে মলিকুলাৰ ফৰ্মুলা অফ পটেছিয়াম ছালফেট ইজ। ইয়াত আছামিজটো থাকি গৈছে, সেইটো হৈছে পটেছিয়াম ছালফেটৰ আণৱিক সংকেতটো হৈছে, আমাক অপশ্যনসমূহ দিছে 1 KSO4, 2ত দিছে KSO4 2, 3ত দিছে K2SO4 আৰু অপশ্যন 4 দিছে K2SO4 3। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 3 K2SO4। নেক্সট কুৱেশ্যন নম্বৰ 8 দিছে N2 অৰ্থাৎ ছ'ডিয়ামৰ মলাৰ ভৰ হ'ল অপশ্যন 1 28 গ্ৰাম, অপশ্যন 2 24 গ্ৰাম, অপশ্যন 3 12 গ্ৰাম আৰু অপশ্যন 4 16 গ্ৰাম 16G। আমি জানো যে ছ'ডিয়ামৰ আণৱিক ভৰ হৈছে 14। ইয়াত যিহেতু ছ'ডিয়ামৰ দুটা পৰমাণু আছে, গতিকে 14ৰ লগত 2 পূৰণ কৰিলে 28 হ'ব। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 1 28G বা 28 গ্ৰাম। তো নেক্সট আহিলে ছেকশ্যন B খ শাখা। MCQ ইমানতে শেষ হৈছে। গতিকে কিন্তু ইয়াত যিখিনি শ্বৰ্ট কুৱেশ্যন দিছে ছেকশ্যন B, ইয়াৰ পৰা MCQ আহিব পাৰে তোমালোকৰ পৰীক্ষাত। তো ফাৰ্ষ্ট কুৱেশ্যনটো দিছে কুৱেশ্যন নম্বৰ 2 ভেঁকুৰৰ কোষবেৰখন কোনবিধ পদাৰ্থৰে গঠিত? তো ইয়াৰ এনচাৰটো হ'ব ভেঁকুৰৰ কোষবেৰখন চিটিন নামৰ এক জটিল শৰ্কৰাৰে গঠিত। ভেঁকুৰৰ এটা উদাহৰণ লিখিবলৈ আহিলে তোমালোকে লিখিব পাৰা ইছ বা পেনিচিলিয়াম, কাঠফুলা ইত্যাদি। নেক্সট কুৱেশ্যন নম্বৰ 3টোত দিছে 16U অক্সিজেন, ইউ মানে হৈছে পাৰমাণৱিক মাছ ইউনিট, যাক অসমীয়াত কোৱা হয় পাৰমাণৱিক ভৰ একক, আৰু 16 গ্ৰাম অক্সিজেনৰ মাজত পাৰ্থক্য লিখা। আমি জানো যে যিকোনো এটা মলৰ 1 মল পৰমাণুৰ ভৰ অৰ্থাৎ মলাৰ ভৰ পাবলৈ আমি একেটা সাংখ্যিক মানকে ল'ব লাগিব, কিন্তু এককটো ইউৰ পৰা জি লৈ সলাব লাগিব। গতিকে আমি লিখিব পাৰোঁ যে 16U অক্সিজেন মানে হৈছে অক্সিজেনৰ পাৰমাণৱিক ভৰ 16 গ্ৰাম, অৰ্থাৎ 1 মল অক্সিজেনৰ পৰমাণুৰ ভৰ 16 গ্ৰাম, কাৰণ অ'টোৰ আণৱিক ভৰ হৈছে 16U। নেক্সট কুৱেশ্যন নম্বৰ 4 গুধা বেমাৰ কোনবিধ পৰজীৱীৰ বাবে হয়? ইয়াৰ এনচাৰটো আমি লিখিব পাৰোঁ গুধা বেমাৰ অন্ত্ৰত থকা কৃমিৰ বাবে হয়, আৰু গুধা বেমাৰৰ আন এটা নাম হৈছে এলিফেণ্টিয়েচিছ। পৰীক্ষাত এনেকৈ ধৰণে আহিব। তোমালোকে এলিফেণ্টিয়েচিছ মানে দেখিলেই বুজি পাবা যে এইটো গুধা বেমাৰৰ কথা কোৱা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 5 বহু পাৰমাণৱিক আয়ন কাক বোলে? ইয়াৰ এনচাৰটো হ'ব একাধিক পৰমাণুৰ আধানযুক্ত গোট একোটাক বহু পাৰমাণৱিক আয়ন বোলা হয়। ইয়াৰ এক্সাম্পল হিচাপে তোমালোকে লিখিব পাৰা এমনিয়াম হাইড্ৰক্সাইড, নাইট্ৰেট, হাইড্ৰজেন কাৰ্বনেট, ছালফাইড ইত্যাদি। নেক্সট কুৱেশ্যন নম্বৰ 6টোত আমাক সুধিছে যে জৈৱ বৈচিত্ৰ্যতা কাক বোলে?
ইয়াৰ এনসাৰটো তোমালোকে লিখিব পৰা জীৱবিলাকৰ মাজত বিৰাজমান হৈ থকা বিচিত্ৰতাক জৈৱ বৈচিত্ৰতা বুলি কোৱা হয়। সাধাৰণতে কোনো এটা অঞ্চলত থকা বিভিন্ন জীৱৰ সমষ্টিক বুজাবৰ বাবে এই জৈৱ বৈচিত্ৰতা শব্দটো ব্যৱহাৰ কৰা হয়। নেক্সট আহিলে সেকশন সি অৰ্থাৎ গ শাখা। ইয়াত আমাক 2 মাৰ্কৰ কেইটামান কুৱেশ্যন দিছে। তো কুৱেশ্যন নাম্বাৰ 7টোত দিছে পক্ষী শ্ৰেণীৰ অন্তৰ্ভুক্ত প্ৰাণীসমূহ আৰু স্তন্যপায়ী প্ৰাণীসমূহৰ মাজত পাৰ্থক্য লিখা। ইয়াৰ এনসাৰসমূহ আমি এনেধৰণে লিখিব পাৰোঁ। আমি পক্ষী আৰু স্তন্যপায়ী দুটা ভাগত ভাগ কৰি লৈছোঁ। পক্ষী পালে লিখিছোঁ যে এই শ্ৰেণীৰ প্ৰাণীৰ গাটো পাখিৰে আবৃত আৰু স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত এই প্ৰাণীবোৰৰ দেহ কম বা বেছি পৰিমাণে নোমেৰে আবৃত। নেক্সট পইণ্ট 2 পক্ষীবিলাকৰ বহিকৰ্ণ নাথাকে আৰু স্তন্যপায়ীবিলাকৰ এযোৰ বহিকৰ্ণ থাকে। ইয়াত এবোৰ হৈছেতো এযোৰ বহিকৰ্ণ থাকে। নেক্সট পইণ্ট নাম্বাৰ 3 মাইকী প্ৰাণীবোৰে কণী দি পোৱালি জগায় আৰু স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত মাইকী প্ৰাণীবোৰে সন্তানৰ জন্ম দিয়ে আৰু পোৱালীয়ে মাকৰ গাখীৰ খায়। নেক্সট কুৱেশ্যন নাম্বাৰ 8ত আমাক কেইটামান যৌগ দিছে। তাত কেইটা পৰমাণু থাকে দিছে। প্ৰথমটো দিছে হাইড্ৰজেন ছালফাইড। ইয়াত আমি হাইড্ৰজেন ছালফাইডৰ ৰাসায়নিক সংকেতটো ভালদৰে চালে দেখা পাম যে ইয়াত হাইড্ৰজেনৰ 2টা পৰমাণু আছে আৰু ছালফাৰৰ 1টা পৰমাণু আছে। নেক্সট 2 নম্বৰটোত দিছে SO3 2-। ইয়াত ছালফাইড আয়নৰ কথা কোৱা হৈছে আৰু আমি যদি আয়নটো ভালদৰে লক্ষ্য কৰোঁ দেখা পাম যে ইয়াত ছালফাৰৰ 1টা পৰমাণু আছে আৰু অক্সিজেনৰ 3টা পৰমাণু আছে। নেক্সট কুৱেশ্যন নাম্বাৰ 9 আয়ন কাক বোলে? ফছফেট আৰু হাইড্ৰজেন কাৰ্বনেট আয়নৰ চিহ্ন লিখা। ইয়াৰ এনসাৰটো হ'ব ধাতু আৰু অধাতুৰে গঠিত যৌগবোৰত আধানযুক্ত কণা থাকে এইবোৰক আয়ন বোলা হয়। ফছফেট আয়নৰ সংকেত হৈছে PO4 3- আৰু হাইড্ৰজেন কাৰ্বনেট আয়নৰ চিহ্ন হৈছে ACO3-। তোমালোকে এক্সাম দিবলৈ যাওঁতে এই টেবুলখন ভালকৈ চাই যাবা। ইয়াৰ পৰা বহুখিনি কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। MCQ আহিব পাৰে বা শ্বৰ্ট কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। তো এইখিনি তোমালোকে ভালকৈ চাই যাবা। নেক্সট কুৱেশ্যন নাম্বাৰ 10 জীৱ জগতৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি? ইয়াৰ এনসাৰ হিচাপে আমি 2টা বা 3টা পইণ্ট লিখি দিব পাৰোঁ। তো ফাৰ্ষ্ট পইণ্টটো লিখিব পাৰোঁ যে জীৱ জগতৰ বিচিত্ৰতা নিৰ্ণয় কৰিবলৈ বৰ্গীকৰণে আমাক সহায় কৰে। আৰু 2 নম্বৰ পইণ্টটো লিখিব পাৰোঁ বৰ্গীকৰণৰ ফলত জীৱৰ মাজৰ সাদৃশ্য আৰু বৈসাদৃশ্যৰ বিষয়ে জানিব পাৰি। আৰু এটা পইণ্ট লিখি দিব পাৰোঁ যে বৰ্গীকৰণৰ ফলত জীৱসমূহৰ বিষয়ে অধ্যয়ন কৰা সহজ হয়। তো এই 3টা পইণ্ট লিখি দিলে হ'ব। তোমালোকে নোট কৰি ল'বা। কুৱেশ্যন নম্বৰ 11ত আমাক আপেক্ষিক আণৱিক ভৰ গণনা কৰিবলৈ দিছে। তো ফাৰ্ষ্টটো দিছে আমাক পানী অৰ্থাৎ H2O। ইয়াত পানী অৰ্থাৎ H2Oৰ আণৱিক ভৰ গণনা কৰিবলৈ দিছে। এইটো একেবাৰে চিম্পুল। পানীত আছে হাইড্ৰজেন আৰু অক্সিজেন, য'ত হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ হৈছে 1U আৰু অক্সিজেনৰ পাৰমাণৱিক ভৰ হৈছে 16U। এনেকৈ পানী H2Oৰ আপেক্ষিক আণৱিক ভৰ হ'ব 2 × 1 + 1 × 16 = 18U। এবাৰ 2 নম্বৰটো দিছে এমনিয়াম ছালফেট। এমনিয়াম ছালফেটৰ সংকেত হৈছে NH42SO4। এমনিয়াম ছালফেটত 4টা মৌল আছে। সেইকেইটা হৈছে নাইট্ৰজেন, হাইড্ৰজেন, ছালফাৰ আৰু অক্সিজেন, য'ত নাইট্ৰজেনৰ পাৰমাণৱিক ভৰ হৈছে 14U, হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ 1U, ছালফাৰৰ পাৰমাণৱিক ভৰ হৈছে 32U আৰু অক্সিজেনৰ পাৰমাণৱিক ভৰ হৈছে 16U। ইয়াত U মানে হৈছে পাৰমাণৱিক ভৰ একক, ইংলিছত কোৱা হয় যি অটমিক মাছ ইউনিট। তো ইয়াত আমি এমনিয়াম ছালফেটৰ আপেক্ষিক আণৱিক ভৰ পালোঁ 2 × 14+, যিহেতু নাইট্ৰজেনৰ 2টা আছে আৰু হাইড্ৰজেনৰ 8টা আছে, গতিকে 8ৰে পূৰণ কৰি দিছোঁ। ছালফাৰৰ এটা আছে 32 আৰু অক্সিজেনৰ আছে 4টা, 16 × 4 হৈ গ'ল 64। তো টোটেল পালোঁ 132U। নেক্সট কুৱেশ্যন নম্বৰ 12 জীৱ জগতৰ পঞ্চৰাজ্য বিভাজনৰ ভিত্তিসমূহ উল্লেখ কৰা। ইয়াত আমাক 3 মাৰ্ক দিছে। গতিকে এই কুৱেশ্যনটোৰ এনসাৰ হিচাপে ইয়াৰ পৰা যিকোনো 3টা পইণ্ট লিখি দিলেই হ'ল তোমালোকে। তো এইখিনি নোট কৰি ল'বা ভালকৈ। নেক্সট কুৱেশ্যন নম্বৰ 13টোত দিছে বৈজ্ঞানিক নাম লিখোঁতে মানি চলা নিয়মসমূহ লিখা। 3 মাৰ্ক দিছে, গতিকে আমি 3টা পইণ্ট লিখি দিলে হ'ব ইয়াত। গতিকে ইয়াৰ পৰা যিকোনো আমি 3টা পইণ্ট লিখি দিলে হ'ব, যিহেতু 3 মাৰ্ক দিয়া হৈছে। এইখিনি তোমালোকে নিশ্চয় পাইছা, কিতাপতে আছে। তো যিয়ে নহওক তোমালোকে এইখিনি ভালকৈ নোট কৰি ল'বা। নেক্সট কুৱেশ্যন নম্বৰ 14ত দিছে তলত দিয়াবোৰৰ ৰাসায়নিক সংকেত লিখা। ফাৰ্ষ্টটো দিছে কপাৰ নাইট্ৰেট, আৰু B দিছে এলুমিনিয়াম ক্লৰাইড, আৰু C দিছে কাৰ্বন টেট্ৰাক্লৰাইড। তো ইয়াত দেখা পাইছা কপাৰ নাইট্ৰেটৰ সংকেত হৈছে CuNO3, এলুমিনিয়াম ক্লৰাইডৰ AlCl3 আৰু কাৰ্বন টেট্ৰাক্লৰাইডৰ ৰাসায়নিক সংকেত হৈছে CCl4।
নেক্সট কুৱেশ্যন নাম্বাৰ 15 কেলকুলেট অৰ্থাৎ গণনা কৰিবলৈ দিছে। তো এ নম্বৰটোত দিছে 0.5 মল ক্লৰিন পৰমাণুৰ ভৰ। ইয়াত ব্ৰেকেটত দি দিছে যে মলৰ পৰা পৰমাণুৰ ভৰ। আমি ব্ৰেকেটত দিয়া কথাখিনি সদায় গুৰুত্ব দিব লাগিব। ইয়াত দেখা পাইছে ক্লৰিনৰ মলাৰ ভৰ কেপিটেল M = 35.5 গ্ৰাম আৰু দিয়া আছে মলৰ সংখ্যা অৰ্থাৎ স্মলাৰ n = 0.5 মল। এটাকে 0.5 মল পৰমাণুৰ ভৰ আমি m × n = কিমান পালোঁ 17.75 গ্ৰাম। নেক্সট বি নম্বৰটোত দিছে 46 গ্ৰাম ছডিয়াম পৰমাণুত থকা কণিকাৰ সংখ্যা। ইয়াত ব্ৰেকেটত দি দিছে যে ভৰৰ পৰা সংখ্যা। ইয়াত আমাক দি দিছে যে প্ৰদত্ত ভৰ স্মলাৰ m = 46 গ্ৰাম আৰু ছডিয়ামৰ মলাৰ ভৰ এইটো আমি জানো কেপিটেল M = 23। এটাকে পৰমাণুৰ সংখ্যাৰ ফৰ্মুলাটো হৈছে প্ৰদত্ত ভৰ বাই মলাৰ ভৰ ইনটু এভোগাড্ৰৰ সংখ্যা। তো ইয়াত আমি মানবিলাক সঠিকভাৱে বহোৱাৰ অন্তত 46 গ্ৰাম ছডিয়াম পৰমাণুত থকা কণিকাৰ সংখ্যা পালোঁ 12.044 × 10^23। নেক্সট কুৱেশ্যন নাম্বাৰ 16ত আমাক দুটা যৌগ দিছে আৰু এই যৌগকেইটাত থকা মৌলবোৰৰ নাম লিখিবলৈ দিছে। তো এইটো দিছে বেকিং পাউডাৰ আৰু বিটো দিছে ইথাইন। তো দেখা পাইছে বেকিং পাউডাৰত থকা মৌলসমূহ হৈছে ছডিয়াম, হাইড্ৰজেন, কাৰ্বন আৰু অক্সিজেন। আনহাতে যিটো বি নম্বৰ দিছে ইথাইন তাৰ সংকেত হৈছে C2H2। তো ইয়াত কাৰ্বন আৰু হাইড্ৰজেন তোমালোকে নোট কৰি ল'বা। নেক্সট কুৱেশ্যন নাম্বাৰ 17ত আমাক প্ৰাণী জগতৰ 3টা শ্ৰেণীৰ নাম দিছে আৰু প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিবলৈ দিছে। তো ফাৰ্ষ্টটো দিছে বলয় প্ৰাণী, 2 নম্বৰ দিছে সৰীসৃপ আৰু 3 নম্বৰ দিছে ৰন্ধী প্ৰাণী। তো তোমালোকে দেখা পাইছা বলয় প্ৰাণীৰ আমি এক্সাম্পল দিব পাৰোঁ কেঁচু, জোক আৰু সৰীসৃপ প্ৰাণীৰ আমি উদাহৰণ দিব পাৰোঁ কাছ, জেঠী বা সাপ, ঘৰিয়াল ইত্যাদি। আৰু ৰন্ধী প্ৰাণীৰ উদাহৰণ দিব পাৰোঁ স্পঞ্জিলা, চাইকন। ইয়াতে আমাক যিহেতু দুটাৰহে দিবলৈ দিছে গতিকে আমি দুটা লিখিলেই হ'ল। নেক্সট কুৱেশ্যন নাম্বাৰ 18ত দিছে প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত জীৱসমূহৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। এই ৰাজ্যৰ অন্তৰ্গত যিকোনো এটা জীৱৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা। তো প্ৰতিষ্ঠা ৰাজ্যৰ জীৱসমূহৰ আমি দুটা বৈশিষ্ট্য লিখিব পাৰোঁ। পইণ্ট 1 প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত জীৱসমূহ এককোষী আৰু জলজ। আৰু 2 নম্বৰ পইণ্টটো লিখিব পাৰোঁ কোষত প্ৰকৃত কোষকেন্দ্ৰ আৰু ক্ৰম'জম থাকে। ইয়াত মাৰ্কিং পেটাৰ্ণটো আছে 2 + 3 = 5 অৰ্থাৎ ইয়াত দুটা কুৱেশ্যন আছে। তো নেক্সট কুৱেশ্যনটো দিছে যে এই ৰাজ্যৰ অন্তৰ্গত যিকোনো এটা জীৱৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা। প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত জীৱসমূহৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ আৰ্দ্ৰ প্ৰাণী যেনে পেৰামেচিয়াম, এমিবা, ইউগ্লেনা আদি পৰে। তো ইয়াৰ ভিতৰত যিকোনো এটা চিত্ৰ আঁকিব লাগিব আমি। তোমালোকৰ পাঠ্যপুথিৰ পেজ নাম্বাৰ 84ত এই চিত্ৰসমূহ আছে তোমালোকে দেখা পাইছা। তো ইয়াৰ মাজৰ পৰা যিকোনো এটা চিত্ৰ আৰু ইয়াৰ অংশসমূহ আঁচটানি দেখাই দিলেই হ'ল। তোমালোকে চিত্ৰসমূহ প্ৰেক্টিছ কৰিবা। ইয়াৰ ভিতৰত এমিবাটো চবতকৈ সহজ যেন লাগে। এনিৱে যিকোনো এটা ছবি আঁকিলে হ'ল, তোমালোকে প্ৰেক্টিছ কৰিবা ভালদৰে। তো ডিয়াৰ ষ্টুডেণ্ট কুৱেশ্যন পেপাৰখন ইমানতে সমাপ্ত হৈছে। আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰি তোমালোকৰ ফ্ৰেণ্ডবিলাকলৈ শ্বেয়াৰ কৰিবা। লগতে এক্সামছ আৰম্ভ হ'লে কুৱেশ্যন পেপাৰবোৰ যেন মোলৈ পঠিয়াবলৈ নাপাহৰা। মোৰ হোৱাটছআপ নম্বৰ দিয়া আছে আৰু চাই থাকিবা এনেদৰে RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। মই প্ৰতিটো ছাবজেক্টৰে কুৱেশ্যন পেপাৰ তোমালোকলৈ আগবঢ়াম। ইতিমধ্যে ছেকেণ্ড ইউনিট টেষ্টৰ চিলেবাছত থকা বিভিন্ন চেপ্টাৰ MCQ আৰু পুৰণি প্ৰশ্ন কাকতৰ ভিডিঅ' আগবঢ়াইছোঁ। তো আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। ধন্যবাদ।